নমস্কাৰ, মই আপোনালোকৰ আগত বিপ্লৱ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু মোৰ 600টা ছাবস্ক্ৰাইবাৰ হ'ল ইউটিউবত। মই মোৰ ফেমিলি মই সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে। আজি এটা মানে ইউনিক নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। মানে অলপ বেলেগ কৰিম, মানে যেতিয়া ফাৰ্ষ্ট লকডাউন চলি আছিলে তেতিয়া সেইখিনি সময়ত মই কি কৰিছিলোঁ আপোনালোকক আজি দেখাম। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো পুখুৰী, মানে বহুত ডাঙৰ পুখুৰী হয়। হ'লেও বাৰু এইটো লাষ্টত ক'ম আৰু কি পুখুৰী হয়। যেতিয়া মানে প্ৰথম লকডাউন দিছিলে তেতিয়া মানে এই ৰঙালাও পুলি আহি গছৰ পুলি মানে ৰুইছিলোঁ আৰু। ছেকেণ্ড নম্বৰ এইটো। কেইটা ডাঙৰ হ'বি দেই, জল্দি খাব লাগবতো। মই বেছি ভাজি কৰি ভাল পাওঁ দেই, ভাজি কৰি খাই বেছি ভাল পাওঁ। এয়া আপোনালোক দেখাইছোঁ কচু। এয়া কচু ৰুইছোঁ। এয়া লকডাউন যেতিয়া ফাৰ্ষ্ট লকডাউন বাহিৰতো যেতিয়া ওলাব নোৱাৰিছিলোঁ তেতিয়া এই হালধি দেখাইছোঁ আপোনালোকক। হালধি ভেন্দি গাছ বৰ্তমান এতিয়াহে হৈছে। লাগিছে এই কলি এটা জাষ্ট লাগিব, আৰম্ভণি হৈছে বৰ্তমান। এইখিনি ভেন্দি আছে ইয়াত। তাৰপিছত এয়া হালধি গাছ হ'ব। এয়া হালধি দেখাইছোঁ, হালধি গাছ। এইটো গালত লগালে মানে স্কিনটো ভাল থাকে আৰু। চ' আমাৰ ছোৱালীবোৰে বেছি লগাই চাগে হালধিটো। এতিয়া বৰ্তমান হৈছেহে আৰু টাইম লাগিব আৰু কমচে কমতো এমাহ লাগিব আৰু চাগে এমাহ। তাৰপিছত আপোনালোকক দেখাইছোঁ এইটো চেনিকল ৰুইছোঁ। এইটো মই ৰোৱা নহয়, দেউতাই ৰুইছে এইটো। তাৰপিছত এয়া কচু দেউতাই আনি দিছে মোক লকডাউনৰ সময়ত, মঙলদৈৰ পৰা আনি দিছিলে। তাৰপিছত মই ৰুইছোঁ আৰু লাইন পাতি আপোনাক দেখাব চেষ্টা কৰিছোঁ। আৰু ভিতৰত চাওক, এয়া কচু হয়, কচু ৰুইছোঁ। আৰু এয়া হালধি হয়। তিয়ঁহ ক'ত ৰুইছিলোঁ জানো, এয়া মহে কামুৰিছে ঐ, সৰু মহে কামুৰিছে। এয়া আপোনাৰ দেখাব পাইছে তিয়ঁহ গাছ, তিয়ঁহ গাছ লাগিছে নাই? তিয়ঁহ ক'ত লাগিছে? তিয়ঁহ লাগিছে, মই দেখাই আছোঁ আপোনাক। এটা লাগিছে জাষ্ট, এইটো বেমাৰী মুৰ্গী চালা তিয়ঁহ বিনা দৰ্শন কৰা গৈছে। আপোনালোক এতিয়া যাই আছোঁ বৰ্তমান। তিয়ঁহ গাছ দেখালোঁ। এইবাৰ অমিতা গাছ, এইটো অমিতা গাছ আপোনাক দেখাইছোঁ। এয়া তিয়ঁহ গাছ বেমাৰী মুৰ্গী, বেমাৰী হৈ আছে বৰ্তমান। যিহেতু আপোনালোকে গমেই পায়, লাগিছে ৰ'বা তিয়ঁহ লাগিছে। সেইটো লোকেল তিয়ঁহ খাই ভাল পাইছে নাই? ভাল পায় আপোনালোকে তিয়ঁহ খাই? তিয়ঁহ আৰু এটা লাগিছেনে নাই? এইটো এটা লাগিছে তিয়ঁহ, সেইটো আৰু এটা বুঢ়া হৈছে নেকি? বুঢ়া হৈছে। জীৱনত ফাৰ্ষ্টবাৰ কৰিছোঁ আৰু জাষ্ট এইটো হয়। লকডাউনৰ যেতিয়া ফাৰ্ষ্ট চলাইছে, দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছিলে তেতিয়া এই তিয়ঁহ গছডাল এতিয়া ইমান হৈছিলে চৰা। এতিয়া দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছিলে। দুটা ৰঙালাও গাছ ৰুইছিলোঁ, তাতে এটা আছে গুৰি সৌৱা আৰু এটা আছে গুৰি ঔৱা। দেখিছে আপোনালোকে ৰঙালাও চিজন। য'ত মোৰ বানপানীৰ কাৰণে মোৰ ৰঙালাও বেয়া হৈ গৈছে, পচি একদম গোটেই বৰবাদ। এতিয়া মই কেনেকৈ খাম গোটেই বস্তুটো? হালধি হৈছে, আপুনি কি কয় ভেন্দি গাছ, য'ত ভেন্দি খাই শেষ, এতিয়া নাই। খেতি কৰিব দিয়া নাই, বানপানী, বৰষুণ বতৰ যি দিনকাল কি হ'ব। মই ৰোৱা বিলাহী আছে, জলকীয়া আছে আৰু এইটো ফিংলি জ্বলা নে কি কয়, সেইটো ফিংলি জ্বলা ৰুইছোঁ। অট'মেটিক হৈছে, এইটো ঘাঁহ হয়। আৰু এটা ইম্পৰ্টেণ্ট এই বেলগাছটো ৰুইছোঁ মই টাউনৰ পৰা। আপুনিতো জানে বেলগাছ মানে নহ'লেহে মানে বিৰাট দিগদাৰে, মানে সকলোৰে মানে এটা কি কয় সপোন থাকে বিয়া হ'বা সংসাৰ কৰবা।
এই বেলগাছডাল নহ'লে মানে একো নহয়, বিয়াও নহয় সংসাৰো নহয়। চ' বেলগাছ লাগে, সকলো পূজা পাতিল কৰিলে বেলপাত লাগে। বেলপাত নহ'লে মানে একোৱে নহয়। সেইকাৰণে মানে বেলগছটো ৰোৱা গৈছে। সকলো পূজা যিকোনো এভৰিথিং যিকোনো পূজা হ'লে বেলগছৰ পাতটো দৰকাৰ হয়, আৰু কোমল পাতটো দৰকাৰ হয়। অলপ নৰম হ'লেও একো নাই মানে, হ'লেও সেইকাৰণে মই বেলগছডাল ৰোৱা হৈছে। তাত মানে এখন শলা চাকি দিম বুলি ভাবিছিলোঁ। আৰু 2 নম্বৰ পৰ্যায়ত মই ইয়াৰ গঁৰালটো বনাইছোঁ। তেতিয়া কমচে কম 2 মাহ চলি আছে, লকডাউন 4ৰ্থ পৰ্যায়ত চলি আছে। তেতিয়া মই এই গঁৰালটো বনাইছোঁ গাহৰিৰ কাৰণে কৰে। এইটো সমগ্ৰ বাঁহ কাটি এইটো গাহৰি ফাৰ্ম বনাইছোঁ। আৰু এটা সপোন আছিলে, ভগৱান জানে কি কৰে, আপোনাক দেখাম চাব। এইটো চাওক, পুখুৰী, বহুত ডাঙৰ পুখুৰী। ইয়াৰ কমচে কম 10 ফুট দ আছে, চাওক আপুনি। 10 ফুট দ আছে তলত, মানে সৰু হয়, মোৰ কাৰণে বহুত ডাঙৰ পুখুৰী হয়। ত' এইটো মোৰ সপোন হয়। বৰ্তমান কি হয়, বানপানী, ভগৱানে যাতে পানী নহয়, সকলোৰে ফালে চকু মেলি চা হে ভগৱান, দো বৰদান ভাই। এতিয়া দিনটো ভালে যায়। এইটো পুখুৰী দেখিছে মানে, খালৰ পাৰটো, এইটো সপোন। বৰ্তমান ইয়াৰ পিছত কি হয়, জীয়াই ৰাখে মোক, তথাপি আপোনাক এইটো মই নিশ্চয় দেখাম। 1 year, 1 বছৰ পিছত মই এইটো দেখাম। চ' মোৰ এইটোৱে লাইফ। মই দেউতাক হেল্প কৰি ভাল পাওঁ। চ' যিমান দিন জীয়াই থাকিম এনেকৈ থাকিম। যেতিয়া 3 মাহ লকডাউন চলিছে, মই এইখিনি সমগ্ৰ বেৰ বনাইছোঁ, ৰঙালাও ৰুইছোঁ, কিন্তু পানীৰ কাৰণে, অভাৱৰ কাৰণে এনেকুৱা হ'ল। আৰু আপোনালোকে লক্ষ্য কৰক, এতিয়া বৰ্তমান বানপানী, সমগ্ৰ দেশত বানপানী চলি আছে। চ' আপোনালোকে এনেকুৱা যদি বানপানী চলি থাকে, যোৱা বছৰলৈকে আৰু মানে যিটো পৰ্যায়ত আহিব 2021 বছৰত, তেতিয়ালৈকে মানে চাউল নোহোৱা হৈ যাব, এনেকুৱা দিন হৈ যাব, চাউল নহ'ব। চ' আপোনালোকে খেতি পথাৰ ইমান নষ্ট হৈ গৈছে। আমাৰ পথাৰত গৈছোঁ, গোটেই পথাৰ নষ্ট, খেতি পথাৰ পানীৰ কাৰণে ৰুব পৰা নাই। যোনবিলাকে খেতি কৰে, আমিও খেতি কৰোঁ দেচোন, আমিও ৰুব পৰা নাই। চ' সেইকাৰণে অলপ মানে মোৰ এইটোৱে ক'ব লগা এটাই কথা, মানে আপোনালোকে যদি ভাত খায় ন, কি ক'ম, ভাতটো নেপেলাব। আপোনালোকে দেখিব পাৰিছে, আকৌ পানী আহিছে আমাৰ ইয়াত, চাওক। এই ৰুব নিদিয়ে আৰু। 2020 চনটো কৰোণা আৰু বানপানী, কি হ'ব, আমি কেনেকৈ খাম। আকৌ আহিছে। আপুনি এই খুঁটাটো যে দেখিছে, এই খুঁটাটো গোটেই খেতি কৰাই বুজি পায়। সৰু ল'ৰা ছোৱালী আছে, কণ ভাইটি ভণ্টি আছে, দাদা বাইদেউহঁত আছে। কিছুমানৰ ব্যক্তিগত স্বভাৱ আছে, মানে ভাত এৰে, খোৱাৰ লাষ্টৰ সময়ত ইমান ভাত এৰিব, অমুক ভাত এৰিব। চ' তেনেকুৱা নকৰিব, কাৰণ খেতি কৰাই বুজি পায় চাউলৰ, ধানৰ কিমান মূল্য আছে। চ' আপোনালোকে তেনেকুৱা নকৰিব। পানী হৈ আছে, ভগৱানক আশা কৰোঁ, সেই ভগৱান বানপানী নহ'ব, চাব। আৰু যদি বাইচান্স হৈ যায় 2021 চনত, কিন্তু চৰকাৰৰ পৰাতো নিৰ্দেশে, চাউল পাতিটো বন্ধ হ'বই গুদামত। এনেকৈ খেতি পথাৰ নহ'লে মানুহ খাম কেনেকৈ, জীয়াই থাকিম কেনেকৈ, কি দিন পৰিছে। চ' সাৱধান হৈ চলক, চব হিচাপত খৰচ কৰক। আৰু এইখিনিকে কৈ মই ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো টাইম দি চালে কাৰণে। আৰু নতুনকৈ যদি মোৰ চেনেলটো আহিছে আপোনালোকে, তেনেহ'লে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক যদি ভাল লাগিছে। আৰু ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব, নাপাহৰিব জনাবৰ কাৰণে কমেণ্ট কৰি। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ, বাই বাই।